মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব লাইছো আমাৰ MIL অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত। 1 নম্বৰত কৈছে যে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া। পেন্দুকণা শব্দটোৰ অৰ্থ কি? ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি কোন আৰু কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? 2 নম্বৰত কৈছে তলৰ যিকোনো তিনিটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে? অজন্তাৰ চিত্ৰসমূহৰ বৈশিষ্ট্য কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? 3 নম্বৰ কৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? 4 নম্বৰ কৈছে অতি চমু উত্তৰ লিখা। ভাইৰাছে কম্পিউটাৰ এটাৰ কিদৰে বিজুতি ঘটাব পাৰে? কুঁৱলীয়ে ফুৰিবলৈ যোৱাৰ সময়ত ইণ্টাৰনেটত কি কি কাম কৰিছিল? ডক্টৰ প্ৰণয়ী দত্তই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰা দুখন দেশৰ নাম লিখা। তাৰপিছত 5 নম্বৰত কৈছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰী ডাল আছিল অসমীয়া ভাষা। পাঠৰ আলমত চমুকৈ বুজাই লিখা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তাৎপৰ্য বিচাৰ কৰা। তাৰপিছত কৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল? অৰুণিমা সিনহা উঠি অহা ৰেলগাড়ীখন কৰ পৰা কলৈ আহি আছিল? 7 নম্বৰত কৈছে যে অতি চমু উত্তৰ লিখা। যিকোনো দুটা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি কি ৰাগৰ? জিকিৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত? ৰঘুনাথ চৌধুৰীৰ গল্পপুথিখনৰ নাম কি? 8 নম্বৰত কৈছে অতি চমু উত্তৰ লিখা। যিকোনো এটা মাধৱদেৱে ৰচনা কৰা দুখন তথ্যগধুৰ ৰচনাৰ নাম লিখা আৰু ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। 9 নম্বৰ কৈছে যিকোনো এছোৱাৰ ব্যাখ্যা কৰা। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশপ্ৰাণ মুক্তপ্ৰাণ অসম স্বদেশ ভকতি। জীৱন মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰিলম অসমৰ অমীয়া মৰণ। তাৰপিছত কৈছে 9 নম্বৰৰ অতি চমু উত্তৰ লিখা। সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আহোম যুগত ব্যৱহাৰ কৰা তৰোৱালখনক কি নামেৰে জনা যায়? তলৰ শব্দকেইটাৰ অৰ্থ লিখা। অন্তৰীক, কুতুব, জাহাকু। যিকোনো এটা কবিতাৰ মূলভাৱ লিখিবলৈ কোৱা হৈছে জিকিৰ অথবা প্ৰশস্তি। তলত দিয়া যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখিব কৈছে। দমাহীন, ৰাম ৰাৱণ, চক্ৰপাণি। যিকোনো এটা লিখিব লাগে। যিকোনো এটা সন্ধি ভাঙিবলৈ কোৱা হৈছে ইত্যাদি, সূৰ্যোদয়, সংস্কৃত। যিকোনো এটা বিপৰীত শব্দ লিখিব কোৱা হৈছে জ্ঞানী, জ্যেষ্ঠ, জন্ম। স্বত্ববিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। তাৰপিছত কোৱা হৈছে বাক্য ৰচনা কৰা যিকোনো এটাৰ ডলাৰ বগৰী, কাণে কাণ মাৰি, যাওঁ তিচুকীয়া। এটা শব্দত প্ৰকাশ কৰা বুলি কৈছে যিকোনো এটা একে মাকৰ সন্তান, চোৱাই খোৱা বস্তু, যি আগে হোৱা নাই। তাৰপিছত কৈছে প্ৰত্যয় ভাঙা, থলুৱা অথবা সামাজিক। তাৰপিছত কৈছে যথাস্থানত জ্যোতিচিহ্ন বহুৱা। হৰেণ, তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? 14 নম্বৰত কৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন, ভাৱ বহলাই লিখা। অথবা তোমাৰ বিদ্যালয়ৰ বহী বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখনি আবেদন লিখা। 15 নম্বৰত কৈছে যিকোনো এটা বিষয়ৰ এখনি ৰচনা লিখা। অসমৰ বানপানী। তোমাৰ প্ৰিয় সাহিত্যিক, বিজ্ঞানৰ অৱদান। 16 নম্বৰ কৈছে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। দুটা পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। ইয়াৰ পিছত খ বিভাগত কৈছে অতি চমু উত্তৰ লিখা। যিকোনো তিনিটাৰ। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় কোনখন নগৰৰ ওচৰত আছিল? আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? শিলভদ্ৰ কোন? ৰত্নদধি কি? 19 নম্বৰত কৈছে চমু উত্তৰ লিখা।
তক্ষশিলা বিশ্ববিদ্যালয়ৰ দুজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন? বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি? তেওঁ কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল? ইয়াৰ পিছত কৈছে অতি চমু উত্তৰ লিখা। হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে? কবিয়ে চাই থাকোঁতে থাকোঁতে মোক কিহেৰে ভৰি পৰিল বুলি কৈছে? ইয়াৰ পিছত কৈছে চমু উত্তৰ দিয়া যিকোনো এটাৰ। ধৰ ঝাৰু ধৰ ভাই নামৰ আৰু চাবৰ সময় নাই বুজাই লিখা। ধৰ ঝাৰু ধৰ ভাই কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে অতি চমুকৈ লিখা। 22 নম্বৰটো কৈছে যে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। তলৰ বাক্যটি শুদ্ধ কৰিবলৈ দিয়া হৈছে মই এতিয়া বজাৰ যাম। হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। উপসৰ্গ কাক বোলে দুটা উদাহৰণ দিয়া। আৰু অন্তিমটো প্ৰশ্নত কৈছে তলত দিয়া শব্দকেইটাৰ সমাৰ্থক শব্দ লিখা ফুল আৰু হাতী। তেন্তে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল আমাৰ HSLC প্ৰি টেষ্ট 2022-23 অসমীয়া MIL বিষয়ৰ প্ৰশ্নকাকত। যদি ভিডিঅ'টো কেনে পাইছা তোমালোক কমেণ্টৰ মাধ্যমে জনাবলৈ নাপাহৰিবা। আজিলৈ ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।